হেল্ল' এভৰিৱান, আজি বনাবলৈ লৈছোঁ মই এখন অসমীয়া মাছৰ থালি। ইয়াৰ কাৰণে এতিয়া প্ৰথমতে মাছখিনি ভালদৰে ধুই মই ইয়াতে নিমখ হালধি সানি ল'লোঁ। এতিয়া মাছখিনি ভাজিবলৈ আৰম্ভ কৰিম। এয়া মাছ ভজা হৈছে প্ৰায়। এতিয়া মই প্ৰথমতে বনাবলৈ লৈছোঁ মাছৰ সৈতে ঔটেঙা, বিলাহী, আলুৰ আঞ্জাখন। আহকচোন ইয়াৰ কাৰণে কি ল'লোঁ চাওঁ। 3টা বিলাহী লৈছোঁ, 2টা আলু, অকণমান পাঁচফোৰণ, 2টা শুকান জলকীয়া, অলপ আদা বটা আৰু এটা ঔটেঙা। এতিয়া মই প্ৰথমতে আলুখিনি ভাজি ল'ম। এয়া আলু ভজা হৈ গ'ল। এতিয়া এই তেলখিনিতে পাঁচফোৰণ কেইটামান আৰু শুকান জলকীয়া দি ভালদৰে ফুটিবলৈ দিম। এইখিনি ভালদৰে ফুটাৰ পিছত তাতে মই বিলাহীখিনি দি দিলোঁ। বিলাহীখিনি অলপ ভালদৰে লৰাই ভজা হোৱাৰ পিছত ইয়াতে মই এতিয়া ঔটেঙাখিনিও দি দিম। বিলাহীখিনি এতিয়া অলপমান ভজা হোৱাৰ পিছত ইয়াতে মই আদা বটাখিনি দি এতিয়া ভালদৰে লৰাই ল'ম। এইখিনি ভালদৰে লৰাই ভজা হোৱাৰ পিছত ইয়াতে মই ঔটেঙাখিনি দি দিম। ঔটেঙাখিনি দি অলপ সময় ভাজি ঢাকনিখন মাৰি সিজিবলৈ দিম। এয়া এতিয়া অলপ সিজিবলৈ আৰম্ভ কৰিছে। এইখিনি সময়তে মই ইয়াতে নিমখ আৰু হালধি এড কৰি দিলোঁ। এইখিনি ভালদৰে লৰাই আৰু অলপ সময় মই ঢাকনিখন মাৰি সিজিবলৈ দিম। এয়া এতিয়া এইখিনি ধুনীয়াকৈ সিজি গৈছে। এইখিনি সিজা হোৱাৰ পিছত ইয়াতে মই উতলা গৰম পানী 4 কাপমান দি দিলোঁ। এতিয়া পানীখিনি ভালকৈ উতলিবলৈ দি ইয়াতে মই মাছ কেইপিচো দি দিলোঁ। এতিয়া মাছ কেইপিচৰ সৈতে আঞ্জাখন ভালকৈ উতলাৰ পিছত অলপ যাবলৈ দি শেষত মই ধনিয়া আৰু কেঁচা জলকীয়া দি গেছৰ ফ্লেমটো অফ কৰি দিলোঁ। এয়া আমাৰ মাছৰ আঞ্জা তৈয়াৰ হৈ গ'ল। এতিয়া আহক বনাওঁ মাছৰ মূৰৰ সৈতে অমিতাৰ খাৰ। ইয়াৰ কাৰণে মই লৈছোঁ অমিতা, শুকান জলকীয়া, নহৰু কেইফুটামান, কেঁচা জলকীয়া আৰু মাছৰ মূৰকেইটা। এতিয়া ইয়াতে কেৰাহীখন পাতি অলপ তেল দি তেলখিনি গৰম হ'বলৈ দিম। তেলখিনি ভালদৰে গৰম হোৱাৰ পিছত ইয়াতে মই এতিয়া দিলোঁ শুকান জলকীয়া, নহৰু, কেঁচা জলকীয়া আৰু তেজপাতখিনি। এতিয়া ইয়াতে অমিতাখিনিও মই দি দিলোঁ। অমিতাখিনি দি এতিয়া ভালদৰে লৰাই অলপ সময় ভাজিবলৈ দিম। এতিয়া এইখিনি ভালদৰে লৰাই অলপ সময় ঢাকনিখন মাৰি সিজিবলৈ দিলোঁ। এয়া এতিয়া অমিতাখিনি ভালদৰে সিজি গৈছে। ইয়াতে এতিয়া দিম সোৱাদ অনুযায়ী নিমখ আৰু অলপমান খোৱা চ'ডা। এতিয়া এইখিনি ভালদৰে লৰাই আৰু অলপ সময় সিজিবলৈ দি ইয়াতে এতিয়া মই দি দিম মাছৰ মূৰকেইটা।
এইকেইটা অলপ সময় আকৌ ভালদৰে লৰাই এতিয়া অলপ সময় আকৌ ঢাকনিখন মাৰি মই গোটেইখিনি ভালদৰে সিজিবলৈ দিম। এয়া এতিয়া ধুনীয়াকৈ গোটেইখিনি সিজি গৈছে। ইয়াতে এতিয়া মই শেষত এড কৰিম অলপ আদা বটা, লগতে কেঁচা জলকীয়া দুটা বটি শেষত দি দিলোঁ। এয়া আমাৰ এতিয়া মাছৰ মূৰৰ সৈতে অমিতাৰ খাৰ তৈয়াৰ হৈ গ'ল। আহক এতিয়া বনাওঁ মই মাছ পোৰা। ইয়াৰ কাৰণে মই লৈছোঁ 2 পিচ মাছ, অলপ কেঁচা জলকীয়া, ধনিয়া, আদা আৰু পিঁয়াজ। এতিয়া মাছখিনি মই এপিচ এপিচকৈ এনেকৈ গেছত পুৰি ল'ম। তেতিয়া মাছকেইপিচত ধুনীয়া এটা পোৰাৰ গোন্ধ আহে, খাবলৈ তেতিয়া ভাল লাগে। এয়া এতিয়া মাছখিনি মোৰ পোৰা হৈ গ'ল। এতিয়া এইখিনি মই ভালদৰে সানি ল'ম। এয়া এতিয়া ধুনীয়াকৈ সানা হৈ গ'ল। শেষত মই কেঁচা মিঠাতেল আৰু অলপমান নিমখ দি এইখিনি মাছ পোৰা তৈয়াৰ হৈ গ'ল। এতিয়া আহক আমি মাছৰ থালিখন তৈয়াৰ কৰোঁ। এয়া আমাৰ মাছৰ থালি তৈয়াৰ হৈ গ'ল। এয়া মাছৰ সৈতে ঔটেঙাৰ আঞ্জা, এয়া মাছ পোৰা, লগতে এয়া মাছৰ মূৰৰ সৈতে অমিতাৰ খাৰ, এপিচ ভজা মাছ আৰু এয়া সৰু মাছ ভজাও আছিলে দেই। এয়া মাছৰ থালি তৈয়াৰ হৈ গ'ল। আপোনালোকেও বনাই চাব দেই। তেন্তে আজিলৈ ইমানেই। অতি সোনকালেই লগ পাম মোৰ আন এটি ৰেচিপিৰ সৈতে। আজিলৈ বাই বাই।